লিখিবলৈ মন যায়। কলমটো তুলি যেন মনত বলি থকা ধুমুহাজাকৰ এটি এটি ধূলিকণা যেন বোৱাই দিওঁ কাগজৰ ভাজত, নহ'লে চিয়াহীৰ সুঁতিত। কিন্তু কথাচোন নায়েই লিখিবলৈ, ক'বলৈ। আছে, বহুত কথাই আছে মন খুলি ক'বলৈ। বহুত গান আছে তোমাৰ আগত গাই যাবলৈ। কিন্তু কি জানা, মইচোন স্তব্ধ হৈ যাওঁ। মোৰ যেন শব্দৰ অভিধানখন শূন্য হৈ যায়। কত কাহিনী তোমাক শুনাম বুলিওচোন পাহৰি যাওঁ তোমাৰ সান্নিধ্যত। পাহৰি যাওঁ মই নিজক, এই পৃথিৱীক, ইয়াৰ মানুহবোৰক। তথাপিও বাৰে বাৰে দেখোন নিজক হেৰুৱায়ো যেন বিচাৰি পাওঁ মই নিজক। বিচাৰি পাওঁ মইজনীক তোমাৰ মাজত। মোৰ দেখোন তোমাৰ ওচৰত কথাই হেৰাই যায়। অথচ তোমাৰ লগতে সদায় হাজাৰটা কথা পাতোঁ। অনুষ্কা চৌধুৰী।